নাই নাই 3টা ক্লাছ কৰি আছো জুবিন দা ইপিনে জুবিন দা বলো দাদা হেল্ল' ৰাইজসকল ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোকক নতুন এটা ব্লগৰ মাজত স্বাগতম জনাইছোঁ আৰু মানে আজি কথাটো হ'ল যে আজি কিটো জানে মানে আজি হ'ল 18 তাৰিখ মানে 18 নৱেম্বৰ আৰু 18 নৱেম্বৰ হিচাপত মানে আপোনালোকে চবেই জানে এটা উৎসৱৰ দিন এটা হৈ যায় মানে 18 নৱেম্বৰত মানে এজন ব্যক্তিৰ জন্মদিন বুলি ক'লেতো কাৰ কোনজন ব্যক্তিটো গমেই পাইছে তথাপিও কৈ দিছোঁ আমাৰ মৰমৰ মানে অসমৰ যুৱ প্ৰজন্মৰ সাৰ্থক মানে আমাৰ কিং অফ আছাম জুবিন দাৰ জন্মদিন আজি আৰু সেয়েহে মই জন্মদিন হিচাপে আজি জুবিন দাক লগ কৰিব যাই আছোঁ ভাবিলোঁ আপোনালোককো লৈ যাম দিয়ক বেছি দেৰি নকৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই যাই আছোঁ সেই জ্যোতি চিত্ৰবন মানে জুবিন দা আমাৰ জ্যোতি চিত্ৰবনত অহাৰ কথা 12টা বজাত এতিয়া কি হয় চাওঁ এতিয়া জ্যোতি চিত্ৰবন যাই কেনে চাওঁ যদি দাদাক লগ পাওঁতো কথাই নাই আৰু আপোনালোককো লগ কৰাই দিম আৰু এতিয়া আমি গণেশগুৰি আহি পালোঁ এতিয়া যাই আছোঁ কাহিলীপাৰা আহি পিনে ব্ৰিজৰ তলেদি যাব লাগিব আৰু কি কয় এতিয়া জুবিন দাক লগ পালে ভাল আছিল কি বা হয় চাই থাককচোন ভিডিঅ'টো কি বা হয় পিছলৈকে ভগৱানে যদি লগ কৰি দিয়ে কথাই নাই দিয়কচোন আহি থাকক আৰু এয়া আমি গণেশ মন্দিৰ আহি পালোঁ এইটো হ'ল গণেশ মন্দিৰ আৰু এনেকৈ টাৰ্ণিং লৈ আছোঁ এই পিন্ধি যাবা চিধা এনেকৈ গুচি যোৱা এনেকৈ চিধা গুচি যোৱা আৰু এইটো হ'ল গণেশ বাবাৰ এইটো চাওক আৰু আমি এতিয়া গণেশ মন্দিৰ পাৰ হ'লোঁ আৰু কি কয় মানে যাম বহুত সেইকাৰণে আহোঁতে দেৰিয়ে হয় মানে আমাৰো ঘৰৰ পৰা বহুত দূৰ নাই এইখিনি এলেকা মানে পূৰা একদম জ্যোতি চিত্ৰপথ আমাৰ নুনমাটিৰ পৰা বহুতেই দূৰ সেইকাৰণে অলপ জামো থাকে না সেইকাৰণে বিৰাটেই ঝামেলা সোনকালতে আহিব লাগে কি বা আহি কেনে গুচি গ'লে আৰু হাহাকাৰ লাগব লগ চগ নাপলি চাওকচোন কি হয় আৰু এয়া আমি জ্যোতি চিত্ৰবন আহি পালোঁ এইটো চাওক জ্যোতি চিত্ৰবন এতিয়া ভিতৰৰ ফালে যাওঁ ৰ'ব আৰু ইফালে মই জ্যোতি চিত্ৰবনৰ ফালে সোমাই আহিলোঁ ভিতৰত আৰু ইফালে আমাৰ কাৰণে ৰিয়ান ৰখি আছিল আৰু কি কয় ৰিয়ান কি আহিব না আজি আহিব অলপ দেৰি হ'ব 3টা মানত আহি পোৱাকৈ আহিব আৰু তুমি কেনেকৈ গম পালা মই পালোঁ আৰু এইটো ইমান ক'ব নোৱাৰি আৰু ক'ব নোৱাৰি নেকি তে মানে কেনেকুৱা মানে কোৱাচোন মানে ফিলিংটো ফিলিংছটো বম ফিলিংছ ক'ব নোৱাৰি আৰু কৈ কেনেকুৱা লাগে নিজৰে জন্মদিনৰ এনেকুৱা ফিলিংছ নহয় নিজৰে নাহে কিন্তু মোৰ ৰাতি এনেহেন লাগিছে ভৰি চৰি মানে তাকেতো নিজৰে জন্মদিনৰ এনেকুৱা ফিলিংছ দিয়া 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 এতিয়া আহিলি লগ পালি ভাল লাগিব দিয়কচোন মানে এতিয়া মানে কি কয় আমি যাই আছোঁ জুবিন দা ঘৰৰ ফালে মানে খাৰঘুলিত নহয় কাহিলীপাৰা ঘৰৰ ফালে যাই আছোঁ মানে কি হ'ল কি জুবিন দা মানে 12টা মানে 12:30 জ্যোতি চিত্ৰবনত অহা কথা আছিল ইমান ডাঙৰ মানুহ না এখন বেলেগ বেলেগ কামো থাকে দিয়কচোন টাইমত আহিব নোৱাৰে সেইকাৰণে ভাবছোঁ একবাৰ ঘৰত যাই চাই আহোঁ যদি ঘৰত থাকে যদি ঘৰত লগ পালিতো কথাই নাই মেইন আমাৰ মটিভ লগ কৰা আগে পিছে লগ পালিও এনেহেন মানুহ এটা সদায় লগ কৰিব ইচ্ছা যায় সেইকাৰণে আমি গোটেইকেইটা যাই আছোঁ ইফালে ৰিয়ান বাইকখন ওলালাক আৰু বিকাশে স্কুটি ওলাই আছে এতিয়া আহি থাকক আমাৰ লগত কি হয় দেখা যাব লাষ্টলৈকে আৰু ইয়াতে মানুহ চাওক জুবিন দাৰ কাৰণে ৰখাৰ কাৰণে ইফালে জুবিন দাৰ ঘৰ আহি পাইছোঁ আৰু ইফালে মানুহ চাওক ধুনীয়াৰ মানুহ নিউজ লাইভ চবেই আহিছে মানে টিভি চেনেল মানে নিউজ ৰিপৰ্টাৰ গোটেই আহিছে জুবিন দাক লগ কৰিবৰ কাৰণে আজি চাওক ঢেৰ মানুহ আহিছে আপোনালোকে লাষ্টলৈকে চাই থাকক গোটেইখিনি দেখা পাব জুবিন দা চাওক জুবিন দা গাড়ী ঘূৰাই আছে এই জুবিন দা গাড়ী জুবিন দা ধন্যবাদ লগ পাই আছোঁ আমি এতিয়া মেগাজিন এখন মুকলি আছে তাত কাম কৰি আছোঁ তালৈ বহুত
কোন জেগাত মই কেনেকৈ ইনফৰ্ম কৰিব সুনীল গ্ৰেণ্ড নালাগে বোলে ঠিক আছে ঠিক আছে ঠিক আছে জয় জুবিনদা জয় জুবিনদা জুবিনদাৰ লগত লগ পালোঁ আৰু ইফালে জুবিনদা যাই আছে জ্যোতি চিত্ৰপথলৈকে তাকেলৈকে যাম আহক আমাৰ লগত ইফালে চাওক মোৰ পিছফালে ইফালে জুবিনদাৰ গাড়ীখন আহি আছে এ ৰিয়ান কেনে এ মজা 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 এইফালে চাওক এইখন জুবিনদাৰ গাড়ী এতিয়া আমি জুবিনদাৰ পিছে পিছে যাইছোঁ এইটো জুবিনদা নাপাইছে পুৰা জুবিনদাৰ ড্ৰাইভাৰটোৱে এ চাওক এ স্কট ড্ৰাইভাৰ এই চা কাটি লৈ গুচি গ'ল দেখিলা কাটিয়ে গেল কিন্তু আমিও পিছ পৰিব নিদিওঁ সোমাই দিয়া সোমাই দিয়া সোমাই দিয়া সোমাই দিয়া এয়া জুবিনদা জ্যোতি চিত্ৰপথ আহি পাইছে ৰ'বা ৰ'বা যাবা দিয়ক গাড়ী আৰু ইয়াতে চিলা বুলি লিখা আছে এইটো জুবিনদা এইটো জুবিনদা এইটো জুবিনদা 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 লাভ ইউ জুবিনদা গুজা গুজা জুবিনদা এতিয়া জ্যোতি চিত্ৰপথত একবাৰ সোমাই কেনে ঘূৰাই গ'ল কিবা বেলেগ জেগাত যাইছে আমিও তাতে যাইছোঁ আহি থাকক আমাৰ লগত বুকু চুকু পুৰা ফেফাই গেছি জুবিনদাক লগ কৰিবৰ কাৰণে জয় জুবিনদা গাড়ীখন বেয়া ফালি আছে আমি পিছা কৰি আছোঁ জুবিনদাৰ গাড়ীখনৰ পিছফালে বেয়া ফালছে জুবিনদাৰ গাড়ীখন চাওক বেলেগ আৰু পিছফালে মানুহ চাওক ধেৰ জুবিনদাক লগ কৰিবৰ কাৰণে চাওক চাওক আগফালে চাওক আৰু ইফালে পিছফালে চাওক কেনে কৈছে গুৱাহাটী কলেজ গুৱাহাটী কলেজ জুবিনদা জুবিনদা ও একবাৰ কেনে ঘূৰাইছি আৰু জ্যোতি চিত্ৰপথে যাব একবাৰ এনে ঘূৰাইছি এনে ঘূৰাইছি জুবিনদা মানে গাড়ীখন মানে জ্যোতি চিত্ৰপথ বহুত মানুহ হৈছিল না সেইকাৰণে গাড়ীখন একপাক এনে ঘূৰাই আনিছি আৰু মানে মানুহ কমবা কাৰণে সেইকাৰণে আৰু এজন যাইছে জ্যোতি চিত্ৰপথতে আহি থাকক আমাৰ লগত গাড়ী ৰেলী চাওক ৰেলী জুনিয়ৰ মানুহ জুবিনদা এখন তেল ভৰা পাইছে তেল ডিপু চাওক তেল ভৰা পাইছে তেল ডিপু জুবিনদা এইফালে চাওক জুবিনদা আৰু জ্যোতি চিত্ৰপথতে সোমাই দিছে এই চাওক অলপ আকৌ চাই গৈছে জুবিনদা নামিব আৰু অলপ পাছত প্লিজ জুবিনদা জ্যোতি চিত্ৰপথ গাড়ী পৰা নামিব আৰু ইয়াতে মানুহবিলাক এনেকৈ ৰখি আছে জুবিনদাৰ কাৰণে আমি ভগৱান দেখা নাই কিন্তু জুবিনদাক দেখা পাইছো এইটো ডাঙৰ কথা আমাৰ মৰমৰ জুবিনদা জুবিনদাৰ বাহিৰে কোনো নাই আৰু নেক্সট অসমৰ জুবিনদা আপোনাৰ মৰমৰ কাৰণে আহিছো বেলেগ একো নাই চব আপোনাৰ অনুৰাগী মই ইফালে অলপ ছাইডত ওলাই আহিলোঁ মানে ইফালে বহুত মানুহ জুবিনদাৰ ওচৰত সেইকাৰণে জুবিনদাও নিজেও নামিব পৰা নাই আৰু এতিয়া চাওঁ জুবিনদা কেতিয়া নামে আপোনালোককো দেখাই থাকিম এয়া জুবিনদা গ'ল ভিতৰত গৈছে জয় জুবিনদা
চাওক ওপৰত উঠি আহিলোঁ মই অলপ এয়া চাওক চাওক এনেকৈ ইণ্টাৰভিউ লৈ আছে চাওক এনেকৈ ইণ্টাৰভিউ লৈ আছে দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি দিয়াৰ গুণত তুমি মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোন এঙাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ নিৰে চালা মুকৈ দেখা গিৰি গাই মই নাজানো দেখা গিৰি গাই মই নাজানো এতৈ ভাত নোযোৱা এতৈ ভাত নোযোৱা আৰু এতিয়া আমি অলপ বহিলোঁ মানে জুবিন দাৰ ভিতৰত কি কয় ভিডিঅ'ৰ কাৰণে অলপ কিবা কিবি কৰি আছে মানে চেনেলটোৰ কাৰণে আৰু চেনেলটো বোলে 6টা বজাতহে মুকলি কৰিব সেইকাৰণে মানে জুবিন দাৰ লগত থকা মানে মানুহবিলাকে কৈছে এতিয়া চাওঁ কেইটাত বা মুকলি কৰে মানে মানুহ বেছি ন সেইকাৰণে মানুহবিলাক অলপ কম বুলি মানে মুকলি কৰিব আৰু নহ'লে আৰু চবেই মানে জুবিন দাৰ ওচৰত যায় মানে জুবিন দা মানে মানুহটো গাড়ীৰ পৰা নামবাই নোৱাৰে মানে সেইকাৰণে আৰু এই বিকাশে কি কৈছে জুবিন দা গাড়ীৰ পিছফালে মানে যাই পাই কেনে জুবিন দা গাড়ীৰ পিছফালে উঠি গৈছে মানে কি হৈছে জুবিন দাই ইয়াতে আহি পালে গোটেই ঘূৰাই আছে আমি পিছফালে দৌৰি আছোঁ আৰু মাৰাথন দৌৰাই দিছোঁ তাৰপিছত দেখা থামনেলত গাড়ীখন দেখাই পাব গাড়ীখন মানে পিছফালে এৰি থকা মোৰ লাষ্টত কি হ'ল দৌৰি আছোঁ জুবিন দাই গাড়ীৰ পিছফালে উঠি গৈছে মানে যাই পাই কেনে জুবিন দা গাড়ীৰ পিছফালে উঠি গৈছে মানে ওচৰতে গমেই পোৱা নাই মানে একজন মানুহৰ কাৰণে কেনে জোচ হ'ব পাৰে ভাব খাব এতিয়া আমি যেতিয়ালৈকে জুবিন দা মানে ইয়াৰ পৰা নাযায় তেতিয়ালৈকে ইয়াত আমিও নাযাওঁ আৰু তেতিয়ালৈকে থাকিম আৰু কালিলৈকে থাকিম আপোনালোকে চাই ৰাখিব লাষ্টলৈকে অনুৰাগীৰ মৰম জুবিন দাৰ কাৰণে আৰু ইয়াতে চবে ৰখি আছে নিজ ৰিপৰ্টাৰ গোটেই ৰখি আছে আৰু তলত মানুহ চাওক এইবিলাক এইখন হ'ল জুবিন দাৰ গাড়ী চাওক জুবিন দাই এইটো আৰু এইটো চাওক জুবিন দাৰ এইটোৰ লগৰ চিম্বল ইউটিউবৰ মনৰে কইনা এইটো জুবিন দা এয়া চাওক জুবিন দা আমাৰ লগত বহি আছে ইয়াতে মই ৰ'ব ভালকৈ দেখাইছোঁ ইফালৰ পৰা ফটো মাৰিব তোমালোকে এয়া চাওক জুবিন দা মোবাইল টিপি আছে এইটো জুবিন দা গ্ৰুপ ফটো লাগে বোলে আৰু বিবৰুৱা কলেজৰ বহুত ল'ৰা আহিছে জুবিন দা বিবৰুৱা হিয়াৰ জুবিন দা গুৱাহাটী কমাৰ্চ কলেজ ফুটবল টিম তাই ফটোখন আপুনি কেপ্টেইন জুবিন দা আমি কলেজৰ বহু সংখ্যক ল'ৰা আহিছে ছোৱালীও আহিছে কলেজৰ দিনটোলৈ মনত পৰিছে নেকি এতিয়া ভালেই লাগে এতিয়াও যাওঁ জুবিন দা আহিব বিবৰুৱা জাপি পিন্ধি যোৱা ছাত্ৰজন আজি 50 বছৰ কলেজৰ বিবৰুৱা কলেজ দুখন কলেজ ভাল লাগে নতুন জেনেৰেশ্যন ইয়াতে কিছু সংখ্যক আহিছে ইউনিফৰ্ম পিন্ধি আহিছে ইয়ালৈ ক্লাছ ক্ষতি কৰি অহা নাইতো নাই 3টা ক্লাছ কৰি আহিছোঁ
দাদা দাদা এখন ফটো কালিৰ পৰা টোপনি নাই মোৰ এখন ফটো দাদা এখন আরে ভাই হৈ গ'ল দাদা কালিৰ পৰা টোপনি নাই এখন ফটো এতিয়া মই বেছি টাইম দিব নোৱাৰিম প্ৰেছ মিট আছে এতিয়া ৰিলিজ আছে দাদা এখন ফটো নামি দিয়া তুমি নামিব চেষ্টা কৰা নাই এখন সেলফি এখন দাদা এখন সেলফি দাদা জয় জুবিন দা জয় জুবিন দা দাদা একবাৰ ইফালে হাতটো ঘুমাই জুবিন দা ইপিনে জুবিন দা বলো দাদা জুবিন দাক লগ পালোঁ বহুতেই ভাল লাগিল মই ফটো তোলা নাই মই ভিডিঅ'ত কৰিছোঁ ভিডিঅ'ৰ পৰা স্ক্ৰীণশ্বট মাৰি মই আৰু চাই থাকোঁ আৰু ফটোবিলাক চাবৰ কাৰণে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব কিংৰাজ বৰুৱা অফিচিয়েল বুলি আছোঁ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম চাব ফাৰ্ষ্ট টাইম মোৰ চেনেলত জুবিন দা আহি এনেকৈ বাই বাই দিছে মোৰ বিৰাটেই ভাল লাগছে মানে চেনেলটো মানে পূৰ্ণ হৈ যাব আৰু আপোনালোকে আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰো ছাপোৰ্ট লাগিব জুবিন দাৰো ছাপোৰ্ট লাগিব মানে বিৰাটেই মানে ভাল লাগছে এতিয়া জুবিন দা কি কয় প্ৰেছ মিটত গ'ল আৰু কি কয় এই জ্যোতি চিত্ৰবনতে আছে জুবিন দা এতিয়া আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা চাই কেনে পালে ক'ব মোক কমেণ্ট কৰি আৰু যিহেতু 18 নৱেম্বৰ জুবিন দাৰ এই জন্মদিন হিচাপত মই আহিলোঁ অলপ আৰু আপোনালোককো লৈ আহিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু যোনে যোনে মোৰ চেনেলটো চাই আছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে দিয়ক মই আগলৈকে নতুন এটা ব্লগত আপোনালোকক লগ পাম আজিৰ কাৰণে এইখিনি আছিল বাই বাই